সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি এডভান্স মেথছৰ ট্ৰিগন'মেট্ৰিৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু আজি আমি কৰিম 4 নম্বৰ প্ৰশ্নৰ পৰা। এতিয়া 4 নম্বৰ দেখুৱাব দিছে তোমাক। 4 নম্বৰ 1টো দিছে sin 90 minus a sin 180 plus a plus cos 90 degree plus a cos 180 minus a equal to 0. এতিয়া আমি এইটো কেনেদৰে কৰিম? লেফট হেণ্ড সাইডটো লিখি লম sin 90 degree minus a sin 180 degree plus a cos 90 plus a cos 180 minus a. এটা কি হ'ব? sin 90 minus a টো কি হ'ব? cos a হ'ব। আৰু sin 180 plus a ASTC মতে কি হয় আমাৰ? sin 2 into 90 হৈ আছে তো। এটো আমি আৰু লিখি থাকা নাই, এনেকৈ চাবা ASTC মতে 2 into 90 তাৰমানে sin to sin হৈয়ে থাকিব, কিন্তু কি হ'ব ইয়াত দুটা 90 দুটা আছে, ইয়ালৈকে আহিব এটা দুটা আৰু প্লাস বুলি কওঁতে এইটোত গুচি আহিব। এইটো 10 আৰু কত পজিটিভ আছিল কিমান sin, so sin to নেগেটিভ হ'ব। আৰু cos 90 plus a এটা ইয়াৰ আগত 1 আছে, 1 থাকিলে কি হৈ যায়? cos to sin হৈ যায়, সাইনত গুচি যাব অযুগ্ম কাৰণে। এতিয়া 90 প্লাস বুলি ক'লে এইটো গুচি যাব, ইয়াত সাইন আৰু কোসেক পজিটিভ আমাৰ আছিল cos, সো এইটো নেগেটিভ। এতিয়া cos 180 minus a 180 minus a মানে কেইটা 90 আছে? দুটা। 2 into 90 2 into 90 মানে কিমান হ'ব? cos to cos হৈয়ে থাকিব। এতিয়া ইয়াত কি হ'ব চাম আমি, এটা দুটা 90 মাইনাস বুলি ক'লে এইটোতে থাকিব। এইটোত কি পজিটিভ? সাইন আৰু কোসেক পজিটিভ, গতিকে cos to নেগেটিভ। ইয়াতে তোমাৰ মাইনাসটো আগত লিখিলো cos a sin a মাইনাস মাইনাস প্লাস হ'ব, এটো কি হ'ব? cos a sin a। তো এই দুটা কাটা যাব, ইকুয়াল টু 0। রাইট হ্যান্ড সাইডটো আমাৰ হৈ গ'ল। 4 নম্বৰ 1টো হৈ গ'ল। এতিয়া 2 নম্বৰটো আছে আমাৰ দুই নম্বৰটো কি আছে? sin a 2 নম্বৰ লেফট হ্যান্ড সাইডটো লিখি লৈছো মই। sin a plus cos 90 degree plus a tan 180 plus a cot 270 degree plus a। এইটো আমি 0 বুলি দেখাব লাগে। এতিয়া এইটো আমি চাম, এইটো তোমাৰ sin a হৈয়ে থাকিল, cos 90 plus theta হলে কি হয়? cos to sin হৈ যাব। কিয় sin হল? ইয়াৰ আগত 1 আছে, 1 থাকিলে অযুগ্ম হলে cos to sin হৈ যায়। তো ইয়াতে পজিটিভ হয় নে নেগেটিভ হয়? এটা 90 বুলি ক'লে এইটো হ'ব, প্লাস বুলি ক'লে এইটোত গুচি আহিল। ইয়াত sin আৰু কোসেক পজিটিভ, cos আছিল, গতিকে এইটো নেগেটিভ। এতিয়া চাবা tan এইটো কি হ'ব? 2 into 90 2 into 90 বুলি কোৱাৰ লগে লগে 10 to 10 হৈয়ে থাকিল। এতিয়া এটা দুটা 180 প্লাস বুলি কওঁতে এইটোত আহিব, এইটোত কি পজিটিভ? 10 আৰু cot 10 আছিল, গতিকে এইটো পজিটিভ হ'ব। আৰু এতিয়া চাবা 270 বুলি ক'লে 3 into 90 হ'ব তো, এটা লাইন স্কিপ কৰিছো মানে 3 into 90, তেতিয়াহ'লে cot টো কি হৈ যাব? 10 হৈ যাব, 10 a। এতিয়া চাবা 3 into 90 তিনিটা, এটা দুটা তিনিটা, প্লাস বুলি ক'লে এইটোত গুচিব, এইটোত গুচি যাব, এইটোত cos আৰু sec পজিটিভ কি আছিলে? cot আছিল, সো এইটো নেগেটিভ। ইয়াতে তোমাৰ কি হ'ল এতিয়া? sin a minus sin a plus 10 a minus 10 a, এইটো কাটা যাব, এইটো কাটা যাব, ইকুয়াল টু 0। রাইট হ্যান্ড সাইড এইটো আমাৰ প্রুফ হৈ গ'ল। এতিয়া আমি চাম 3 নম্বৰটো। 3 নম্বৰত আছে আমাৰ 3 নম্বৰত এইটো 1 বুলি দেখাব লাগে। লেফট হ্যান্ড সাইডটো লিখি ললো sin 420 ডিগ্ৰী cos
390 cos minus 300 sin minus 330 এতিয়া 360 plus 60 হ'ব 360 লগত 60 যোগ কৰিলে 420 হ'ব cos 360 plus 30 কৰিলে 390 হ'ব এতিয়া চাবা cos minus theta equal to কি আছিল cos theta আছিল 300 sin minus theta equal to কি আছিল minus sin theta মানে sin 330 এতিয়া আমি চাম এটো তোমাৰ sin 4 into 90 লিখিব পাৰা plus 60 এটো cos 4 into 90 plus 30 লিখিব পাৰি cos 360 minus 60 কৰিলে 300 হ'ব so তুমি 4 into 90 360 হ'ব minus 60 কৰা এটো তোমাৰ minus sin 360 তাৰমানে 4 into 90 360 পৰা 30 minus কৰিলে আমি 330 পাম এতিয়া এটো যুগ্ম ইভেন হোৱাৰ লগে sin to sin হৈয়ে থাকিব sin 60 ASTC মতে কি হয় 4টা 90 আছে 1 2 3 4 প্লাস বুলি গলে এটুত গুছি যাব এটুত অল পজিটিভ মানে sin to পজিটিভ ইয়াত cos ইয়াত ইভেন আছে cos to cos হৈয়ে থাকিব cos 30 ইয়াতো ঠিক তেনেদৰে তোমাৰ 4টা আহিব প্লাস বুলি গলে এটুত গুছি যাব এটুত অল পজিটিভ হ'ব ইয়াতে চাবা cos এটু ইভেন হলে cos to cos হৈয়ে থাকিব 1 2 3 4 মাইনাস বুলি গলে এটুত থাকিব এটুত cos পজিটিভ আৰু sec পজিটিভ গতিকে ইয়াত cos আছিল এটু পজিটিভ হ'ব এটু তোমাৰ এটুত মাইনাস sin আছে তো sin to sin হৈ থাকিব কাৰণ ইভেন 30 ডিগ্ৰী ইয়াতে চাবা এতিয়া 1 2 3 4 মাইনাস বুলি গলে এটুতে থাকিব এটুত কি পজিটিভ cos আৰু sec পজিটিভ গতিকে sin to নেগেটিভ এটু মাইনাস আছে নহয় গতিকে আমাৰ আৰু এটা মাইনাস হ'ব এতিয়া চাবা এটু sin 60 মানটো বহাই দিব পাৰো আমি sin 60 মান কিমান √3/2 cos 30 মানে √3/2 ইয়াত এটা মাইনাস থাকিব দেই তো মাইনাস থাকিব কিয় মাইনাস থাকিব এটো তো মাইনাস আছিল আমাৰ আকৌ এটু কোয়াড্ৰেন্টত এটা দুটা তিনটা চাৰিটা মাইনাস বুলি গলে এটু থাকিব এটু cos আৰু sec আছিল তো গতিকে এটু sin to মাইনাস হ'ব এটু আৰু আগৰ পৰা মাইনাস আছিল এটু সো এটু মাইনাস প্লাস হল cos 60 মানে হাফ sin 30 মানে হাফ এটু তোমাৰ 2 2 4 হল √3 into √3 মানে 3 হল এটু 2 2 4 1 1 1 সো হৰগিটা একে আছে 4 এই দুটা যোগ হৈ যাব 4 4 ৰাউন্ড কৰিলে 1 ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটু আমাৰ প্রুফড হৈ গল এতিয়া আমাৰ 3 নম্বৰটো হৈ গল 4 নম্বৰটো আমি এটু দেখাব লাগে sin square pi/3 plus sin square 2 pi/3 plus sin square 5 pi/3 plus sin square 8 pi/3 এটু আমি 3 বুলি দেখাব লাগে এতিয়া পাই মানে হল আমাৰ 180 ডিগ্ৰী আমি 180 ডিগ্ৰীটো এতিয়াই নবহাও আমি পিছত বহাই দিম এটু আমি পাই মাইনাস pi/3 লিখিব পাৰি 3 into pi 3 pi minus pi হোৱাৰ লগে লগে 2 pi হৈ যাব আৰু এটু আমি sin square 2 pi minus pi/3 লিখিব পাৰি কিয় পাৰি এটু এলসিয়াম ললে 3 to 6 হ'ব 6 pi minus pi হলে 5 pi হ'ব এটু তোমাৰ 3 pi minus pi/3 3 3 গুণ 9 9 পৰা 1 minus কৰিলে 8 হ'ব তো এটু লিখিব পাৰি এতিয়া sin square pi/3 sin square 2 into pi/2 লিখিব পাৰি তেতিয়া 2 2 কাটা গলে pi থাকিব minus pi/3 sin square 4 into pi/2 লিখিব পাৰি তেতিয়া এটু 4 2 ৰে কাটিলে 2 থাকিব sin square
6 into pi by 2 minus pi by 3. এতিয়া ASTC মতে আমাৰ কি হয় এটো যুগ্ম হোৱাৰ লগে ত্ৰিকোণমিতিক্যাল ৰেশিওটো সলনি নহয় পাই বাই 2 মানে 90 ডিগ্ৰী sin স্কয়াৰ পাই বাই 3 হ'ব এটা কি হ'ব আমাৰ ASTC মতে এটা দুটা মাইনাস বুলি কলে এটোতে থাকিব এটোত পজিটিভ হ'ব আৰু এটো যুগ্ম হলে সলনি নহয় পাই বাই 3 লিখিলো চাৰিটা আছে 1 2 3 4 মাইনাস বুলি কলে এটোত থাকিব এটোত cos আৰু sec আছিল সাইনটো নেগেটিভ হ'ল ছয়টা আছে ইয়াতে 1 2 3 4 5 6 মাইনাস বুলি কলে ইয়াতে থাকিব ইয়াতে সাইন পজিটিভ sin স্কয়াৰ পাই বাই 3 এতিয়া sin স্কয়াৰ পাই বাই 3 হ'ল sin স্কয়াৰ এটো পাই বাই 3 হ'ল মাইনাস অফ স্কয়াৰ কৰিলে প্লাস হ'ব মানে sin স্কয়াৰ পাই বাই 3 এটো sin স্কয়াৰ পাই বাই 3 কেটা হ'ল চাৰিটা 4 sin স্কয়াৰ পাই বাই 3 লিখিব পাৰো 4 পাই মানে 180 180 বাই 3 মানে 60 sin 60 মানে √3 বাই 2 ইয়াতে স্কয়াৰ আছে আমি হোল স্কয়াৰ দিলো 4 into √3 স্কয়াৰ কৰিলে 3 2 স্কয়াৰ কৰিলে 4 4 4 কাটা গল আমাৰ থাকিল 3 ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটো প্রুফ হৈ গল আমাৰ 6 নম্বৰটো হল আমাৰ এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটোত আছে আমাৰ First number to the say sin 33 degree by cos 57 degree minus sin 23 degree by cos 67 degree. Eto ami general method e paisu eto 0 boli dekhaba lage sin 33 to cos 90 minus ki likhibo pari 90 পৰা 57 minus কৰি চাবা 33 এ পাবা এটো তোমাৰ sin 23 cos এটো 90 পৰা বি কৰিবা 67 to 23 পাবা এতিয়া ইয়াতে থাকিব sin 33 cos 90 minus theta হলে sin theta হৈ যায় ইয়াতে তোমাৰ sin 23 থাকিব cos 90 minus theta sin theta হৈ যাব এটা sin 33 by sin 33 1 এটো বাই এটো 1 1 minus 1 equal to 0 equal to right hand side এটা গুটে ইজি এটা অ্যাডভান্সৰ নহয় আসলতে এই ব্লক জেনারেল মাছতে এটা আছে পাঁচটো হল আমাৰ 6 টো সাম আমি 6 টো জেনারেলত আছে ইয়াতে আছে sin স্কয়াৰ 42 degree sin square 48 degree তলত আছে cos square 24 degree cos square 67 degree এটো তুমি sin square 42 sin square 90 degree minus 42 লিখিব পাৰা মানে 90 পৰা 48 বিগ কৰি চাবা এটো পাবা cos square 24 cos square 90 minus 24 পাবা 90 পৰা এটো বিগ কৰি চাবা এটো পাবা এতিয়া এটো sin square 42 পাবা sin 90 minus theta cos theta হৈ যায় স্কয়ার থাকা মানে স্কয়ার দিলো cos square 42 এটো cos square 24 আছে cos 90 minus theta sin square 24 এতিয়া আমি পাইছিলো sin square আমি জানো এটো sin square theta plus cos square theta 1 এটো cos square theta plus sin square theta to 1 by 1 equal to right hand side গুটে ইজি এটা 6 টো হল 7 নম্বৰটো আমি চাম 7 নম্বৰটোত আছে আমাৰ tan 1 degree tan 2 degree tan 3 degree এনেকে tan 88 degree আৰু tan 89 degree এটো আমি 1 বুলি দেখুৱাব লাগে এতিয়া tan 1 degree লিখিলো 1 ৰ লগত কি যোগ কৰিলে 90 পায় 89 এটো আমি আগত লিখি ললো tan 2 degree লিখিলো tan 88 লিখিলো তাৰমানে 2 আৰু 88 যোগ কৰিলে কি হ'ব 90 হ'ব এনেদৰে চাই থাকিব আৰু এতিয়া
10 1 লিখিলো 10 90 minus 1 লিখিব পাৰি 10 2 লিখিলো 10 90 minus 2 লিখিলো এনেদৰে চাবা 10 1 10 90 minus theta টো কি হ'ব cot theta cot 1 degree হ'ব এটো 10 2 degree 10 90 minus theta টো কি হ'ব cot theta মানে cot 2 degree গোটেইটা লিখাটো সম্ভৱ নহয় গতি আমি গোটেইটা লিখিব দৰকাৰ নাই এতিয়া ইয়াত 10 1 10 আৰু cot কি হয় উল্টা সো cot 1 টোক আমি 1/10 1 লিখিব পাৰি এটো তোমাৰ 10 2 degree cot 2 degree মানে 1/10 2 degree এনেদৰে এতিয়া এই দুটা কাটা যাব এটো কাটা যাব এনেদৰে 1 into 1 into 1 এনেকা থাকিব আৰু গতিকে 1 ৰ লগত যদি আমি পূৰণ কৰো 1 হ'ব ৰাইট হ্যান্ড সাইড গোটেই ইজি জেনাৰেল মেথছতে আছে 6 নম্বৰ হল আমাৰ লাস্টটো আছে আমি শেষৰ নম্বৰটো আমাৰ কি আছে চাম 4 নম্বৰ শেষৰটো আছে আমাৰ কেই নম্বৰ কইতো 8 sin square 5 sin square 10 sin square 15 এনেদৰে আমাৰ sin square 90 লৈ আছে আমি এটো দেখাব লাগে এতিয়া 5 ৰ লগত কি যোগ কৰিলে 90 পাম 85 টো লিখি ললো sin square 10 লিখিলো 10 ৰ লগত 80 যোগ কৰিলে 90 পায় এনেকে চাবা ইয়াতে আমাৰ কেইটা টার্ম আছে 5 কে আছে গ্যাপটো মানে 5 into 18 কিমান হ'ব 90 তাৰ মানে 18টা ইয়াত কি আছে এনেকুৱা টার্ম আছে এতিয়া এই 18টাৰ পৰা আমি 585 এইটা আমি 90 যেটা যোগ কৰিলে 90 হয় সেইটা আমি মিলাই লিখিলো কিন্তু আমি 45 টো মিলাব নোৱাৰো কাৰণ 45 ডিগ্ৰী দুটাটো নাই আমাৰ এটাহে আছে গতিকে 45 দুটা হলে 90 হ'ব গতিকে আমাৰ কোনটো কোনটো থাকি যাব 45 টো এক্সট্ৰাকে থাকি যাব sin square 45 আৰু কোনটো থাকিব এইটো sin square 90 এই দুটা থাকি যাব এতিয়া sin square 5 sin square 90 minus 5 লিখিব পাৰি 90 পৰা 5 minus কৰিলে 85 হ'ব sin square 10 sin square 90 minus 10 degree লিখিব পাৰি তেতিয়া 80 হ'ব এনেদৰে এটো তোমাৰ sin square 45 এটো হেনেকা থাকিব আৰু sin square 90 এতিয়া এটো হল তোমাৰ sin square 5 sin 90 minus theta cos square 5 এটো sin square 10 হল sin 90 minus theta cos square 10 sin square 45 থাকিল sin square 90 থাকিল কেইটা টার্ম আছিল আমাৰ 18টা টার্ম আছিল 18টা টার্মৰ পৰা এই দুটা যদি বাদ দিও কেইটা থাকিব 16টা 16টা এই 16টা টার্মক আকৌ আমি দুটা দুটাকে যদি লও কেইটা থাকিব 8টা তাৰ মানে কি হ'ব চাবা এতিয়া sin square 5 plus cos square 5 মানে 1 তাৰ মানে sin square theta plus cos square theta আমি 1 বুলি জানো এটো আকৌ sin square 10 plus cos square 10 1 এনেকে 1 কেইটা হ'ব এই যে কলো দুটা বাদ দিলে 16টা থাকিব 16টা আকৌ দুটা দুটাকে লিখিছো না 8টা থাকিব তাৰ মানে 1 থাকিব আমাৰ 8টা এটো কেইটা আছে আমাৰ 8টা আছে এতিয়া sin square 45 মানে কিমান sin 45 মানে 1/√2 এটো স্কয়ার কৰিলো sin 90 মানে 1 এনেকুৱা এক কেইটা আছে আমাৰ 8টা 1/√2 স্কয়ার কৰিলে 2 1 স্কয়ার কৰিলে 1 8 9 9 plus 1/2 এটো আমি এনেকা ডাইৰেক্ট লিখি দিব পাৰো ইকুৱেল টু রাইট হ্যান্ড সাইড আমাৰ 4 নম্বৰ অংকটো হৈ গল এটো বুজি পাইছানে তো ইজি ইমান টান নহয় তাৰ মানে এই আমি 5 কে গেপ আছে তো 5 into 18 90 তাৰ মানে 18টা টার্ম আছে আকৌ এই দুটা আমাৰ এক্সট্ৰাকে থাকি যাব তাৰ মানে 45 টো আমি এড কৰিব নোৱাৰো
45 তো দুটা নাই আমাৰ 45 হলেহে 90 হ'ব গতিকে এইটো এক্সট্ৰাকৈ থৈ দিলো 45 আৰু 92 তেতিয়া কিমানটা থাকিব 16টা 16টা আকৌ দুটাকৈ কৰি দিয়া ললে মানে এনেকৈ যেনেকৈ দুটা মিলাই লিখিছো 8টা হ'ব সেইকাৰণে এক আমাৰ 8টা আছে আৰু এইটো মানে 1/2 আৰু এইখিনি মানে 1 8 একা 9 হ'ল 9 + 1/2 এইটো লিখিব পাৰো এতিয়া 4 নম্বৰটো হৈ গ'ল আমি নেক্সট আমি 5 নম্বৰটো আছে আমাৰ 5 নম্বৰটো কৈছে আমাৰ তলৰ ৰাশি দেখুৱা যায় তলৰ ৰাশিটো 1 গুণৰ ওপৰত নিৰ্ভৰশীল নহয় তাৰমানে এই ৰাশিটো আমাৰ 1 গুণৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি দিছে এতিয়া চাবা আমি sin 180 ডিগ্ৰী প্লাছ a হলে কি হয় 180 মানে কেইটা 90 থাকে আমি আৰু এনেকা একবাৰ ভাঙি নিলিখো আৰু ডাইৰেক্ট লিখো আৰু চাবা ASTC মতে কি হয় 90 আছে দুটা 2 * 90 2 * 90 বুলি কোৱাৰ লগে লগে sin হৈয়ে থাকিব কাৰণ ইভেন হ'ব ন 2 * 90 তাৰমানে দুইটো কি যুগ্ম হলে sin হৈয়ে থাকিব 180 প্লাছ বুলি কৈছে এইটো আহিব এইটো 10 হে পজিটিভ আছিল 10 আৰু কত পজিটিভ আছিল কি আছিল আমাৰ sin গতিকে sin টো নেগেটিভ কি আছে ইয়াতে লিখিলো এতিয়া চাবা cos of minus theta equal to আমাৰ cos theta আছিল so cos minus a টো কি হ'ব cos a হৈ যাব কিউব টো কি হৈ থাকিব 10 360 মানে 4 * 90 4 * 90 হোৱাৰ লগে লগে 10 টো 10 হৈয়ে থাকিব আমি এতিয়া চাম 1 2 3 4 চাৰিটা আছে তো মাইনাস বুলি গলে এইটোতে থাকিব এইটো তোমাৰ cos আৰু sec পজিটিভ কি আছিল 10 টো নেগেটিভ হ'ব তাৰ পিছত আকৌ sec 180 হলে দুটা sec টো sec হৈয়ে থাকিব কাৰণ 2 * 90 এটা দুটা আহিব মাইনাস বুলি গলে এইটোতে থাকিব এইটো sin আৰু cosec পজিটিভ sec টো নেগেটিভ স্কয়াৰ ইয়াতে থাকিব তাৰ পিছত cos 90 plus a আছে 1 * 90 হৈ আছে মানে অযুগ্ম হৈছে cosৰ আগত এয়া 90 ৰ আগত অযুগ্ম আছে তো 1 আছে তো cos টো কি হৈ যাব sin হৈ যাব এতিয়া চাবা এটা দুটা মানে 90 বুলি ক'লে ইয়াতে থাকিব না প্লাস বুলি ক'লে এইটো গুছি আহিব এইটো sin আৰু cosec পজিটিভ ইয়াতে কি আছিল cos আছিল cos টো নেগেটিভ এতিয়া 180 বুলি ক'লে sin টো sin হৈয়ে থাকিব কাৰণ 2 * 90 হ'ব এটা দুটা আহিল মাইনাস বুলি ক'লে এইটোতে থাকিব এইটোত sin পজিটিভ গতিকে এইটো পজিটিভ এতিয়া এইটোত cosec square a আছে এইটো sin 4 * 90 হ'ব 4 * 90 হোৱাৰ লগে sin টো sin হৈয়ে থাকিব ইয়াতো লিখি ললো 1 2 3 4 প্লাস বুলি ক'লে এইটোত গুছি যাব এইটোত অল পজিটিভ মানে এইটা পজিটিভ হ'ব এইটো পজিটিভ হ'ব এতিয়া চাবা মাইনাসক কিউব কৰাৰ লগে লগে এইটো মাইনাস থাকিব sin cube a cos cube a এইটো minus 10 a মাইনাসক স্কয়াৰ কৰাৰ লগে লগে এইটো প্লাস হৈ যাব ইয়াতে তোমাৰ মাইনাসক স্কয়াৰ কৰাৰ লগে লগে কি হৈ যাব প্লাস মানে sin স্কয়াৰ হৈ যাব এইটো sin cube a হ'ব to cosec square a আৰু ইয়াতে থাকিব sin a এতিয়া এটো মাইনাস যদি পূৰণ কৰো কি হ'ব প্লাস হ'ব তাৰমানে sin cube a থাকিল তাৰপিছত আমাৰ cos cube a এটো 10 a থাকিল 10 a টোক আকৌ আমি হেৰি লিখিব পাৰো sin a by cos a লিখিব পাৰো sin a by cos a লিখিব পাৰো আৰু sec square a sec টো কাৰ উলটা cosৰ উলটা 1 by cos square a লিখিব পাৰো এতিয়া ইয়াতে তোমাৰ sin square a আৰু sin cube a এটো sin cube a লিখিলো আকৌ এটো cosec মানে sinৰ উলটা 1 by sin square a লিখিব পাৰি এটো sin a চাবা এতিয়া কি কাটা যায় sin square a কাটা গল ইয়াতে cos square a আৰু cos cube a হৈ যাব তো এতিয়া এটো লট কাটা যাব তাৰমানে কি থাকিল ওপৰত তোমাৰ sin to the power 4a তাৰমানে এটো sin cube a আৰু sin a হ'ব sin to the power 4a
তাৰপিছত ইয়াতে cos 3 হ'ব cos কিউব a আৰু এইটো cos কিউব a এইটো কাটা যাব তাৰপিছত ইয়াতে sin কিউব a আৰু sin a এইটো তোমাৰ sin to the power 4a হ'ব তাৰমানে এইটো বা এইটো কিমান হ'ব 1 5 নম্বৰ এ আনসাৰটো পালো আমি 1 গোটেই সহজ এইটো এতিয়া আমাৰ বি টো কি আছে বি ত আছে আমাৰ tan 25 degree equal to t আমি উলিয়াব লাগে tan 205 degree minus tan 115 degree divided by tan 245 degree tan 335 degree এতিয়া 205 মানে 180 degree plus 25 হ'ব এটো লগত এটো প্লাস কৰিলে এটো পাবা এটো ঠিক তেনেকৈ 90 plus 25 পাবা তেতিয়া 115 হ'ব আৰু এটো তোমাৰ 270 minus 25 পাবা চাবা 270 পৰা 245 টো মাইনাস কৰি চাবাচোন এটো পাবা so 270 minus 25 এটো tan 360 minus 25 পাবা এতিয়া এটো কি হ'ব 2 into 90 হ'ব 2 into 90 হৈছে আৰু একবাৰ লিখিলো কথা নাই এটো 90 মানে 1 into 90 হৈ আছে এটো tan 3 into 90 minus 25 4 into 90 minus 25 এতিয়া চাবা এটো যুগ্ম হলে কি হয় 10 to 10 হৈ থাকিব tan 25 degree এটা ASTC মতে আমাৰ কি হ'ব লাগে দুটা আছে এটা দুটা প্লাস বুলি কলে এটোত গুছি আহিব এটো 10 পজিটিভ 10 টো পজিটিভ হৈ থাকিল এটা 1 into 90 বুলি কলে 10 টো কি হৈ যাব কট হৈ যাব cot 25 চাবা এটা দুটা মানে এটা আছে 90 এটাই আছে সো ইটো হ'ব প্লাস বুলি কলে এটোত গুছি আহিব এটোত sin আৰু cosec পজিটিভ 10 আছিল 10 টো নেগেটিভ সো হেতু মাইনাসে এটো মাইনাসে ডাইৰেক্ট প্লাস বুলি লিখি দিলো এতিয়া 3 into 90 মানে 10 টো cot হৈ যাব cot 25 so 3 into 90 মানে 1 2 3 তিনিটা 90 আছে মাইনাস বুলি কলে এটোতে থাকিব এটো 10 আৰু cot পজিটিভ সো এটো পজিটিভ হ'ব so 4 into 90 বুলি কোৱাৰ লগে কি হ'ব চাবা 10 to 10 বুলি লিখিলো কাৰণ ইভেন হৈ আছে 25 এটা দুটা তিনটা চাৰিটা মাইনাস বুলি কলে হেতু থাকিব এটো cos আৰু sec পজিটিভ 10 আছে 10 টো নেগেটিভ হ'ব এতিয়া আমাৰ কি হ'ব ভ্যালু কিটা বহাই দিম এতিয়া এখিনি মুছি দিলো চাবা এতিয়া কি হ'ব 10 25 মানে t দিয়া আছে cot 25 মানে 1 by 10 25 হ'ব so 1 by t হ'ব এটো ঠিক তেনেকুৱা 1 by t লিখিব পাৰো কাৰণ cot 25 degree equal to t আছে 1 by 10 t হ'ব আৰু 10 25 মানে t এতিয়া আমাৰ LCM লম ইয়াতে t LCM ললে t into t t square plus 1 1 minus t square আমাৰ থাকিল কিমান t t কাটাই যাব ওপৰত 1 plus t square থাকিব t square plus 1 টো মই 1 plus t square লিখিছো ইয়াত 1 minus t square পাছৰ b টো হল আৰু এটা আছে নেকি b নম্বৰ a টো হল আমাৰ এবাৰ সেকেন্ড টো চাবা ফার্স্ট নম্বৰ অংকটো হেক হ'ব এটো তোমাক 10 25 degree equal to t বুলিয়া আছে আমাক 10 155 degree minus 10 115 degree by 1 plus 10 155 degree into 10
এইটো একচুৱেলি এটা ফৰ্মুলাই হয়, এইটো তোমালোকে ইয়াৰ পিছত ফৰ্মুলাটো পাবা। এতিয়া বাৰু পোৱা নাই কাৰণে আমি ডাইৰেক্ট এইটো বহাই কৰিম। তাৰমানে 10a - 10b / 1 + 10a 10b এইটো এটা ফৰ্মুলা আছিল, গতিকে সেইটো আমি নকৰোঁ আমি, কাৰণ এতিয়ালৈ পোৱা নাইতো। আমি এতিয়া এইটো 180 ডিগ্ৰী - 25 লিখিব পাৰোঁ, তেতিয়া 155 পাম। এইটো তুমি 90 + 25 লিখিব পাৰা, এইটো তোমাৰ 180 - 25 হ'ব, এইটো 90 + 25, 2 × 90, তেতিয়াহ'লে 10 × 10 হৈয়ে থাকিব। কিন্তু ASTC মতে কি হ'ব, 2টা 90, এটা 2টা মাইনাছ বুলি ক'লে এইটোত চাইন আৰু কচেক, গতিকে এইটো নেগেটিভ। এইটোত কি হ'ব, 10 টো ক'ত হৈ যাব, এইটো 90 ইয়াত আহি যাব, এইটোত মাইনাছ আহিব। এতিয়া তোমাৰ এইটো ঠিক তেনেকুৱাকৈ মাইনাছ হ'ব, আৰু এইটো মাইনাছ কি হ'ব, cot 25। তাৰমানে 180 মানে 2 × 90 টো, এটা 2টা মাইনাছ বুলি ক'লে এইটোত চাইন আৰু কচেক আছিল, 10 টো নেগেটিভত হ'ব, এইটো 90, এইটো 90 প্লাছ বুলি ক'লে এইটোতো চাইন আৰু কচেক আছিল, গতিকে এইটো নেগেটিভ। চ' এইটো তোমাৰ -10 25 মাইনাছ মাইনাছ প্লাছ cot 25 মানে 1/10 25 লিখিলোঁ, এইটো মাইনাছে মাইনাছে প্লাছ হ'ব, 10 25 ডিগ্ৰী, এইটো তুমি cot 25 টো 1/10 25 লিখিব পাৰা। তেতিয়া কি হ'ব, এতিয়া চাবা, এইখিনি মই মুছি দিছোঁ, এইখিনি মুছি দিলোঁ। এতিয়া মাইনাছ, এইটো মান কিমান আছে, t, এইটো t লিখিলোঁ, 1/t হ'ব, এইটো কাটা যাব ন, চ' 1 + 1 থাকিব 2 হ'ব। তেতিয়াহ'লে আমাৰ কি হ'ব, t হ'ব, t × t t² + 1, এই t টো তলত নামি আহিব, 2t হ'ব, 1 - t²। এতিয়া হৈ গ'ল আমাৰ 1st নম্বৰ অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত 6 নম্বৰ অংককেইটা কৰিম। আৰু যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা।